মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰিলো। Hello everyone, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅলৈ আৰু বহুত দিনৰ পাছত আসলতে আজি ব্লগ এটা কৰিবলৈ মনো গৈছে। আজি ভাবিছো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰো, পিছে এতিয়া 10:30 হৈ গল। মই গা চা ধুই আজৰি হলো আৰু আজি মই যাম। আসলতে আজি যেহেতু সানডে ঘৰতে সোমাই আছো, কোৱা যাওঁ বুলি ভাবিছিলো বৰ্তাহঁতৰ ঘৰলে। আসলতে আজি তাহাঁতৰ ঘৰত সত্যনাৰায়ণ পূজা আছে, তালে যাম আৰু পিছবেলাহে যাম, খুৰাই মই যাম ভাবিছো আৰু তাততো দেখুৱামেই বাৰু। তাৰপিছত আজি বোলো ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, ঘৰতো অকণমান সময় কিনো কৰোঁ দেখুৱাওঁ আৰু তাকে বহুত দিন ব্লগ বনোৱাও নাই, সময়ো হোৱা নাই, তাকে বোলো পাহৰিলে আপোনালোকে অকণমান মনত পেলাই দিওঁ আৰু তেন্তে চাই থাকক কি কৰোঁ দিনটো কি নকৰোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকে জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। বাকী চাই থাকক, দেখুৱাই থাকি গাইজ। মই যে কৈছিলোঁ বৰ্তাহঁতৰ ঘৰলৈ যাম সত্যনাৰায়ণ পূজা, আৰু মই ভাবিছোঁ এইটো পূজাৰ কাৰণে বনাই লৈ যাওঁ কেক এটাকে, আৰু চাহৰ লগত দিব পাৰিব আৰু তাকে লৈ যাম বুলি ভাবিছোঁ আৰু বনালোঁ আৰু। হেল্ল' গাইজ, মই দেৰগাঁৱলৈ কৈছিলোঁ যে বৰ্তা ঘৰ যাম বুলি ৰেডি হৈ গ'লোঁ। পিছে এতিয়া 3:30 হ'ল। ইমান বৰষুণ আজি জানেনে, মানে ৰ'দ দিছে আকৌ বৰষুণ, আকৌ পূৰা দপদপকৈ বৰষুণ আহে। এতিয়াও খুব বতৰটো বেয়া হৈ আহিছে, যাবলৈ ওলালোঁ, এতিয়া কি হয় নাজানো আৰু অকণমান মানে পৰিছে বৰষুণ। যিহেতু খুৰাই মই স্কুটি লৈয়ে যাম আৰু বৰষুণ বেছি দিলে আৰু যোৱা নহ'ব। পিছে অকণমানহে দি আছে, ইমান বহুত বেছিও দিয়া নাই। এতিয়া এৰোতে অকণমান যাম আৰু মই একদম লৰালৰিকৈ ওলাইছোঁ। তাৰপিছত এতিয়া যাওঁ আৰু গৈ পেলাই বাকী মই তাতহে লগ পামগৈ আৰু মানে বৰষুণ যাক নিদিয়া আগতে যেনে তেনে ঘৰৰ পৰা যাওঁ আৰু ওলাই। একদম চিম্পুলকৈ ওলাই আহিছোঁ, একদম এইটো পিন্ধিয়ে ওলাইছোঁ কাৰণ বৰষুণত তিতিলে একদম কাপোৰ চেঞ্জ হৈ যাব। তাতহে গৈ পেলাই চেঞ্জ কৰিম, মানে মই যি পিন্ধি যাম বুলি ভাবিছিলোঁ সেইযোৰ পিন্ধি যোৱা নহ'লে, পিন্ধিমগৈ তাত পিন্ধিমগৈ মানে একদম একেবাৰে। যিহেতু সেইযোৰ নতুন কাপোৰ পিন্ধিবলৈ মন নগ'লে, কাৰণ বৰষুণত চেঞ্জ হৈ গ'লে দিগদাৰ হ'ব। এইযোৰ নতুন, এইযোৰ মই এইবাৰ সৈতে দুবাৰহে পিন্ধিছোঁ। যিয়ে নহওক মই এইটো পিন্ধোতে বাৰু ব্লগ এটা কৰিছিলোঁ, মানে বিহুত পিন্ধিছিলোঁ, এইযোৰ বিহুত লোৱা। বাকী যি নহওক বাৰু আপোনালোকে চাই থাকক, একেবাৰে মই তাত গৈ লগ পাই আছোঁ আৰু বহুত মানুহৰ লগত চিনাকি কৰাই দিম আৰু কাক লগ পাওঁ চবকে দেখুৱাম আৰু আপোনালোকে চাই গৈ থাকক আৰু একদম সম্পূৰ্ণ চাব কিন্তু দেই, একদম তাত লগ পাই আছোঁ। বাই বাই। তো গাইজ আমি পালোহি আৰু এতিয়া মিঠাই দোকানত সোমালোহি, মিঠাই ল'লোঁ আৰু এইফালে চিপছ ল'লোঁ, মেংগ' ফ্ৰুটি আৰু আইচক্ৰীমো লৈ ল'লোঁ। তাৰপিছত এতিয়া গৈ থাকোঁ আৰু একেবাৰে আপোনালোকক ঘৰতে লগ পামগৈ। সত্যনাৰায়ণ পূজা মূৰ্তি আনি পালেহি, এয়া বৌবৌহঁতে আদৰি আছে আৰু এতিয়া এইফালে দাদাই লৈ গৈছে যিহেতু মূৰ্তি পূজা। মই আপোনালোকক পিছত পূজা দেখুৱাম বাৰু। হেল্ল' গাইজ, মই আহি পালোহি একদম ফ্ৰেছ হৈ মেলি আজৰি, আৰু ইয়াত পূৰা মানুহ বহি আছে আৰু মই আজি বা এজনীক লগ পাই গ'লোঁ। একদম আমি কথা পাতি থাকোঁ হা, আমি ফাৰ্ষ্ট ইনষ্টাগ্ৰামতে বাৰু কথা পাতিছিলোঁ, তাৰপিছত আৰু লগ পামকৈ আজি ফাইনেলি লগ পালোঁ। এতিয়া পিছে মুখখন কিবা কিবি হৈছে, একদম পূৰা আন্ধাৰো হ'ল, মানে 6টা বাজি গ'ল যিহেতু। কিবা এটা কোৱা, হাই দি দিয়া, হাই। হাঁহি উঠিছে, লাজ কৰিছে তাই। এয়া চাকি জ্বলাইছে ৰাইজে। চব ব্যস্ত। তাই ক'লেই মই আৰম্ভ কৰিছিলোঁ, কৈয়ে দিলে। তাৰপিছত কি কৰিছা কৈ দিয়া আকৌ। এই মানে ইমান কাম কৰে নহয়, বহুত বেছি কাম কৰে তাই, কামিলা ছোৱালী। আমি যে আমি বহুত দিনৰ মূৰত মানে আমি চিনাকি বেছি দিনৰ নহয়, ইমান মানে কপাল সপ্তাহৰো নহয় নেকি, হ'ল 2 সপ্তাহ হ'ল নেকি, মানে প্ৰথম দিনাখনৰ পৰাই ইমানেই বেছি ফোন চোন কৰি মেলি আৰু মানে ইমানেই সোনকালে লগ পাই গ'লোঁ। ভবা নাছিলোঁ বাৰু সোনকালে লগ পাম বুলি। তাই আকৌ নোলায় আকৌ ব্লগত আকৌ লাষ্ট খাই দিয়া আমাৰ বৌ খাই দিয়া খাই দিয়া খাই
হাই দি দিয়া পুতলু হাই দি দিয়া অকণমান লওঁচোন দিয়া না মই অকণমান লওঁ হাই দি দিয়া তুমি ক্ষেত্ৰত এইবোৰ চৰমতৰ্য পত্নী পুত্ৰদয় সহিত সৰ্বপ্ৰথম ভাগ্য কৰি আদি ব্ৰহ্মাণ্ডত বিশ্বশান্তি যে ব্ৰহাদি বিশ্ব শুভফল প্ৰাপ্তি কামনায় যথালাভযোগ্য প্ৰাক প্ৰতিষ্ঠিত যথালাভযোগ্য জ্ঞান তথা কথাৰ তথ্য লিখিলে সৈন্য দেৱতা পূজন পূৰ্বক একাধিক দেৱ কাঞ্জ পাতালিষ্ট পাত মই লৈ আনিছোঁ কোৱা আকৌ যোৰহাটৰ পৰা লৈ আনিছোঁ তাইলৈ ইমান মৰম খাইছে চিপছ মাহী কিবা এটা কৈ দিয়ক হাই কৈ দিয়ক হাই আমি এতিয়া চিপছ খাই আছোঁ আৰু কি খাইছে দেখাই দিয়া ইজনী ইমান খাইছে চিপছ খাইছে মেংগ' ফ্ৰুটি তাৰপিছত আইচক্ৰীম পূৰা খাইছে মোক একো নাই দিয়া মই লৈ আনিছোঁ আৰু ঘৰমতে হয়নে অঁ খাই দিয়ক মাহীক আকৌ চিপছ দিছোঁ মাহীয়ে চিপছ নাই খোৱা মাহীয়ে বোলে তামোল খাই আছে ধুনীয়াকৈ সেইটো কাৰণে হয়নে এয়া পূজা ভাগিছে আৰু আশীৰ্বাদ দিছে অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক আচলতে মানুহ বহুত হ'ল কিন্তু মই চবকে দেখুৱাবহে নোৱাৰিলোঁ কাম চাম কৰি থাকোঁতে থাকিয়ে গ'ল আৰু এনি টাইম ব্লগ কৰি থাকিবলৈও বেয়া লাগে দিয়কচোন তথাপিও মই চেষ্টা কৰিছোঁ যিমান পাৰোঁ দেখুৱাইছোঁ আৰু আপোনালোকে চাবচোন আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব সত্যনাৰায়ণ পূজা বুলি ক'লে ঘোলটো মেইন আৰু এতিয়া ঘোল আহি গ'ল আমি ঘোল খাই আছোঁ চবেই কথা পাতি আৰু এতিয়া আহি গ'ল প্ৰসাদ আৰু প্ৰসাদটো লৈ লৈছোঁ আৰু এতিয়া আমি বৰ্তমান খোৱাত ব্যস্ত গোটেইবোৰ আৰু আপোনালোককো অকণমান দেখুৱাই দিলোঁ খোৱাৰ মাজতে আৰু ঘোলটো এনেও চবৰে যিহেতু প্ৰিয় আৰু মোৰো প্ৰিয় বাৰু সেইটো কাৰণে খাই আছোঁ পূৰা ঘোল পূজা ভাগিলে আমি নিৰ্মালি লৈ প্ৰসাদ খালোঁ ঘোল খালোঁ এতিয়া আমি আহিছোঁ পূজাৰ মেইন খানালৈ আৰু গোটেইবোৰে আমি ঘৰৰ মানুহখিনিয়ে খানাত বহিছোঁহি খাবলৈ আৰু আপোনালোককো অকণমান দেখুৱাই দিছোঁ খানাটো আহি চবকে উঠাই দিছোঁ আৰু জাক পাইছোঁ আৰু এইজনী বাক আৰু বহুত দিনৰ মই লগ পালোঁ মানে লগ পাইছিলোঁ যেতিয়া মোৰ ব্লগ চেনেল নাছিলেই তেতিয়াই লগ পাইছিলোঁ মানে HS দিয়াৰ পিছত হয় নাই 3 বছৰমান হ'ল 3 বছৰ হ'ল মই 6 চেম এদাই হ'বগৈ হ'ল আৰু এতিয়া কৰিছে লগ পাইছোঁ ভাল লাগিছে আৰু ব্লগতো অকণ খাই দিছোঁ লাষ্ট কৰিছে বাৰু একো নাই গাইজ আজি নেক্সট ডে হয় কালি সত্যনাৰায়ণ পূজা হৈ গ'ল আচলতে বহুত দেৰি হ'ল শুওঁতে 1:30মান বাজিলে আৰু মই ভিডিঅ' ইমান বহুত বেছিও কৰিব নোৱাৰিলোঁ আচলতে ঢেৰ মানুহ হৈছিলে ইয়াত বৰ্তাহঁতৰ ঘৰত আৰু কৰা নহ'লে ভিডিঅ' বাৰু কিন্তু এতিয়া সেই দাদাৰ লগত যাওঁ আৰু দাদা ওলাইছে এফালে দাদাই মই এফালে যাওঁ বা এজনীক লগ কৰিবলৈ আৰু বা এজনীৰ লগত মই 2019 মানৰ পৰা আমি কথা পাতি আছোঁ কিন্তু লগ পোৱা হোৱাই নাই আৰু ফাইনেলি আজি আৰু মিলিছে তাই আহিছে ওলাই আৰু দেৰগাঁৱতে যিহেতু ঘৰ বোলো আহিছোঁ যেতিয়া লগ কৰি যাওঁ আৰু আজি লগ কৰিম আৰু বহুত মনটো ভাল লাগি আছে লগ কৰি নিয়া লগ পাম আৰু তাইও ইমানে মন গৈ আছে আৰু কথা চথা পাতোঁ তাৰপিছত তাইক দেখুৱাম বাৰু তাই লাষ্টটো বেছি তথাপিতো দেখুৱাম আৰু লগ পাম চাই থাকক দাদাৰ লগত যাওঁ লৈ যায়হি এতিয়া আচলতে ঘৰলৈও যাব লাগিব আজি পিছে ঘৰলৈ যাম আৰু পাছবেলা যিহেতু মোৰ কলেজো আছে বাকী ব্লগটো কেতিয়াবাই নাজানো দেখুৱাম আৰু চ' গাইজ মোক দেখিবলৈ কেনেকুৱা লাগিছে ক'ব আকৌ দি কমেণ্ট কৰি কাপোৰযোৰ ফাৰ্ষ্ট পিন্ধিছোঁ আৰু পিংক কালাৰটো আচলতে মই বহুত বেছি ভাল পাওঁ যি কাপোৰেই নহওক পিংক কালাৰ বুলিলে মই পাগল আৰু বহুতে গম পায় বাৰু আৰু এই কাপোৰযোৰ যে মোক বৌ এজনীয়ে মোক খুব বেছি মৰমৰ বৌ এগৰাকীয়ে গিফ্ট দিছিলে বৌক বহুত ধন্যবাদ আচলতে ইমান এটা ধুনীয়া গিফ্ট দিয়াৰ কাৰণে আৰু কাপোৰযোৰ আচলতে গৰমত পিন্ধিবলৈ খুব বেছি ভাল হয় আৰু আপোনালোকৰো দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব মোক ইয়াহু ফাইনেলি লগ পাই গ'লোঁ বাজনীক কিবা এটা কৈ দিয়া হাঁহিটো বিৰাট ধুনীয়া বিৰাট এটা আছে ইমান ভাল লাগে মোৰ হাঁহিটো তাইৰ ভাগৰ আৰু আমি যে 2019 চনৰ পৰা লগ কৰিমকৈ আজি লগ পাই গ'লোঁ একদম হেপ্পী আৰু দুইজনী ইমান কথা পাতোঁ আমাৰ ফোনৰ হিচাপ নাই ইমানেই ফোন কৰোঁ আৰু তাই পূৰা একদম সাহস দি থাকে আৰু কলেজৰ কিবা হ'লে কওঁ তাইক ফোন কৰি সেয়াই আৰু ভাল লাগিছে আজি একদম বেলেগ ভাল লাগিছে আৰু দেৰগাঁও আহি যদি লগ নাপাওঁ সেনেকৈ হ'ব আৰু মানে কি প্ৰথম মই আজি লগ পোৱাৰ পিছৰ পৰা মানে বহুত দিন অহাই নাছিলোঁ বৰ্তাহঁতৰ ঘৰলৈও লগ পোৱাৰ পিছৰ পৰা এইবাৰ আহিছোঁ আৰু এইবাৰ লগ কৰি গৈছোঁ আৰু
আৰু হাঁহিটো খুব ধুনীয়া আপোনালোকে চাব কমেণ্ট কৰিব তো গাইজ মই এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আৰু বাকী এয়া কান্দিবা নি এয়া বৰ বৌ মই এয়া ঘৰলৈ যাবলৈ ওলালোঁ আৰু এইফালে খুৰা জানটোত দা এয়া জানটোত দা আৰু কণকণ দা ভিতৰত আছে হ'বলা বৰ্তাও ভিতৰতে আছে আমি যাওঁ আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ এইফালে অকণমান ৰাস্তাত ৰৈছোঁ এইফালে জানটোত দা আছে আৰু খুৰা আছে আৰু মই ভাবিছোঁ এতিয়া ৰাস্তাৰ পৰাই আজি মোৰ ব্লগটো সামৰণি মাৰোঁ কাৰণ যথেষ্ট ভিডিঅ'টো দীঘল হৈ গৈছে আপোনালোকে আমনি চামনি নাপাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু চাই পেলাই মোক কমেণ্ট কৰিবলৈ একদম নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু আপুনি যদি মোৰ চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আকৌ এটা নতুন ভিডিঅ' সৈতে অতি সোনকালে আহি আছোঁ লাভ ইউ গাইজ